প্ৰত্যেক দিনেই জীৱনৰ শেষ দিন বুলি কাম কৰি যোৱা তুমি জীৱনত সফল হ'বা। নমস্কাৰ, মই প্ৰাঞ্জল ফুকনে প্ৰাঞ্জল মটিভেটৰ ইউটিউব চেনেললৈ পুনৰ এবাৰ সকলোকে স্বাগত জনাইছোঁ। আজি আকৌ আপোনালোকলৈ এটা মহৎলোকৰ অমৃতবাণী মই লৈ আহিছোঁ, যিটো আপোনালোকৰ জীৱনত সফল হোৱাত আকৌ অলপ হ'লেও সহায় কৰিব বুলি মই আশা কৰিছোঁ। মহৎলোকৰ অমৃতবাণীটো কৈছিল জেমছ কৰবেটে। তেওঁ কৈছিল যে প্ৰত্যেক দিনেই জীৱনৰ শেষ দিন বুলি কাম কৰি যোৱাচোন, তুমি জীৱনত সফল হ'বা। জীৱনৰ সকলোবোৰ সপোন তোমাৰ পূৰ হ'ব। মাত্ৰ তুমি প্ৰত্যেক দিনেই জীৱনৰ শেষ দিন বুলি কাম কৰি যোৱা। মোৰ আৰু আজি দিনটো শেষ, অৰ্থাৎ তুমি দিনটোত কৰিবলগীয়া কাম সকলোবোৰ কৰি যোৱা, তুমি জীৱনত সফল হ'বা। আকৌ কৈ দিছোঁ, জেমছ কৰবেটে কৈছিল যে প্ৰত্যেক দিনেই জীৱনৰ শেষ দিন বুলি কাম কৰি যোৱা, তুমি জীৱনত সফল হ'বা। মই প্ৰাঞ্জল ফুকনে প্ৰাঞ্জল মটিভেটৰ ইউটিউব চেনেলৰ পৰা পুনৰ এবাৰ বিদায় লৈছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি